सर কি হল दरअसल बात ये है कि सर मेरा सैलरी का হিন্দীত কথা কৈছ যে অসমীয়া কি পাহৰলি ओ নহয় सर মানে এই একাউন্টেন্টজনৰ লগত হিন্দীতে কথা পাতি আহিলো যে এই কাৰণে বেটা কেতিয়াবা ইংলিছ কোৱা মানুহৰ লগত কথা পাতিব দিম চাম কিমান ইংলিছ কথা পাতিব পাৰা এতিয়া কথাটো ক सर অফিসৰ মোৰ লগৰ বাকি সকলোৰে স্যালাৰি হল মোৰটো নাই হোৱা মই কি কৰিব লাগে নহয় মানে একাউন্টেন্ট ছাৰজনে ক'লে মোৰ স্যালাৰিটো হেনো আপোনাৰ হাতত আছে 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 দিবনে ছাৰ এতিয়া নিদিওঁ কিয় ছাৰ কথা আছে কি কথা ছাৰ শুনি জোঁৱাইক লৈ আহিবি নহ'লে এই মাহত চেলাৰী নোপোৱা যা মোৰ আগতে কওকচোন মই গৈ জোৱাইক কম বাৰু এবাৰ ক'লে নুশুন নেকি যা হ'ব ছাৰ বহুত প্ৰব্লেমত পৰিল